বন্ধুসকল আপোনালোকে আপোনাৰ জীৱনকালত বহুত অদ্ভুত মেচিন নিশ্চয় দেখিছে কিন্তু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক এনেকুৱা কিছু মেচিনৰ বিষয়ে ক'ম যিবোৰক না তো আপুনি কেতিয়াবা দেখিছে আৰু না আপুনি এইবোৰৰ বিষয়ে কেতিয়াবা ভাবিছে বন্ধুসকল আপোনালোককো এনেকুৱা অদ্ভুত মেচিন দেখাৰ উৎসুকতা আছে তেন্তে ভিডিঅ'টো লাইক কৰিব ট্ৰী কাটিং মেচিন এই মেচিনে গছবোৰক ইমান জলদি কাটে যাক আপুনি কল্পনাও কৰিব নোৱাৰে এই মেচিনে সিধা থিয় হৈ থকা গছবোৰক একদম তলৰ পৰা ধৰি আৰু নিজৰ ফাষ্ট কাটিং এনাৰ্জিৰে গছবোৰক মাটিৰ পৰা কাটি আঁতৰাই দিয়ে এইটো মেচিন ইমান এডভান্স যে ই গছবোৰৰ ডালবোৰক এটা সমান দীঘলতাত কাটি গৈ থাকে যাৰ বাবে মানুহৰ কাম বহুত সহজ হৈ পৰে ট্ৰী স্প্ৰেড মেচিন এই মেচিনে গছবোৰক এঠাইৰ পৰা আন ঠাইত ৰোৱাত সহায় কৰে ইয়াৰ সহায়ত ডাঙৰ গছবোৰকো এঠাইৰ পৰা উঠাই আন ঠাইত ৰুব পাৰিব এই মেচিনত ডাঙৰ হাইড্ৰলিক আৰ্মছ লাগি আছে যিবোৰে গছৰ হিপাত অলপো লোকচান নোহোৱাকৈ মাটিৰ ভিতৰত যায় আৰু গছবোৰক লোকচান নোহোৱাকৈ উঠায় আৰু তাৰ পিছত ইয়াক বেলেগ ঠাইত য'ত গাঁত খান্দি থোৱা থাকে তাত গছবোৰক ৰুই দিয়ে কাৰ স্ক্ৰেপিং এইটো বহুত অদ্ভুত প্ৰচেছ ইয়াত গাড়ীবোৰক 10 গুণলৈকে কম্প্ৰেছ কৰা হয় আসলতে বেয়া গাড়ীবোৰক ভাঙিবলৈ এইবোৰক এটা হাইড্ৰলিক চেম্বাৰত ভৰাই দিয়া হয় তাৰ পাছত এইবোৰৰ ওপৰত এটা হাইড্ৰলিক প্ৰেছাৰ দিয়া হয় এই প্ৰেছাৰ ইমান শক্তিশালী যে গাড়ীবোৰক নিজৰ আকাৰৰ পৰা 10 গুণা কম্প্ৰেছ কৰি সৰু কৰি দিয়া হয় স্নো প্ল'য়িং ট্ৰেইন এইখন ট্ৰেইন বৰফ গুচাবলৈ ব্যৱহাৰ কৰা হয় সাধাৰণতে বৰফ পৰা ঠাইবোৰত বৰফ পৰাৰ পাছত ৰেলৱে ট্ৰেকবোৰত বৰফৰ ডাঠ ছাৱনি পৰি যায় আৰু এই বৰফবোৰক গুচাবলৈ ৰেলৱেৰ দ্বাৰাই স্পেচিয়েল ট্ৰেইন চলোৱা হয় এইখন ট্ৰেইন অতি কম সময়ৰ ভিতৰত বৰফবোৰক গুচাই ট্ৰেকটোক চফা কৰি দিয়ে এই ট্ৰেইনবোৰক বৰফ গুচাই থকা অৱস্থাত দেখি বহুত ভাল লাগে বন্ধুসকল আপুনি কেতিয়াবা পাহাৰীয়া ঠাইত এনেকৈ ট্ৰেইন দি বৰফ গুচোৱা দেখিছে মোক কমেণ্ট বক্সত য়েছ নো লিখি জনাব ইয়াৰ লগতে এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব